চিয়াঙৰ ঘোলাপানীয়া লুইতক বিষাক্ত কৰি তোলাৰ সময়তে আহিছে আন এক ভয়ংকৰ খবৰ। চীনৰ সুৰংগত অদৃশ্য হৈ পৰিছে পুৱতি ব্ৰহ্মপুত্ৰ। চীনে ভূগৰ্ভত সুৰংগ খান্দি লুইতক অন্য দিশলৈ বোৱাই নিয়াৰ আশংকাকে সঁচা প্ৰমাণিত কৰিছে অৱসৰপ্ৰাপ্ত এজন সেনা বিষয়াৰ কিছু বিস্ফোৰক তথ্যই। অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰক মৃত্যুৰ বাবে ঠেলি দি ইয়াৰলুং চাংপুত চীনে নিৰ্মাণ কৰিছে 900 মিটাৰ দীঘল এটা নলা। ভাৰতীয় সেনাত ছেটেলাইট ইমেজাৰী এনালিষ্ট হিচাপে 2 দশকৰো অধিক কাল সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল বিনায়ক ভাটে টুইটাৰত প্ৰকাশ কৰা কেইখনমান উপগ্ৰহৰ জৰিয়তে তোলা ছবিয়ে দিছে এই তথ্য। যদিও ভাৰত চৰকাৰৰ হাতত এই সন্দৰ্ভত কোনো প্ৰকল্প প্ৰমাণ নাই, তথাপি মাৰ্কিন সংস্থা ডিজিটেল গ্লোবৰ আলোকচিত্ৰই দিছে এই উদ্বেগজনক খবৰ। বিগত দিনত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙৰ গেলিং সীমান্ত পৰ্যন্ত গৈ আমাৰ সাংবাদিকে আপোনাক দেখুৱাইছিল ক্লেদাক্ত হৈ পৰা চিয়াঙৰ ৰূপ। মই বৰ্তমান উপস্থিত আছো ভাৰত চীন সীমান্তৰ গেলিঙত। মোৰ পাছফালে যোনখন নৈ বৈ আছে এইখনে হ'ল চিয়াং নৈ। ইয়াৰ পৰা মেঘমোহন লাইনলৈ মাত্ৰ 3 কিলোমিটাৰ। 3 কিলোমিটাৰ ওপৰত যোনখন নৈ এইখনেই নৈ হ'ল ইয়াৰলুং চাংপো। আৰু ভাৰতলৈ প্ৰৱেশ কৰাৰ পাছত অৰুণাচলত হৈ পৰে চিয়াং, তাৰ পাছত অসমত ব্ৰহ্মপুত্ৰ। এই নৈখন 2 মাহ ধৰি বোকাময় হৈ পৰিছে, জীৱ জন্তু মৰি পৰিছে। ইয়ালৈ গাঁওবাসী আৰু বৰ্ডাৰবাসী চিন্তিত হৈ পৰিছে। মেঘমোহন লাইনৰ পৰা 300 মিটাৰ দূৰত্বৰ এই ছবিৰ পাছত অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ এই তথ্যই নিঃসন্দেহে চিন্তাত পেলাইছে প্ৰতিজন অসমীয়াক। আলোকচিত্ৰ মতে 200 মিটাৰ বহল বান্ধ এটাই অৱৰোধ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী। গোটেই নৈখনেই 50 মিটাৰ 2টা প্ৰৱেশ পথেৰে পশ্চিম দিশে সোমাই যোৱা দেখুওৱা হৈছে। এই তথ্য যদি সত্য হয় তেন্তে ভয়াৱহ বিপদ আহিছে অসমবাসীৰ বাবে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ আৰু আনুষ্ঠানিক তথ্যৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব অসমীয়াৰ আয়ুস ৰেখাৰ ভৱিষ্যত।